তো ভাই গাইজ ওয়েলকাম ব্যাক টু মাই সেকেন্ড চেনেল হাদিটেকৰ নতুন ভিডিঅ'লৈ আপোনাক বহুত স্বাগতম। যদি আপুনি SBM 2.0 অৰ্থাৎ স্বচ্ছ ভাৰত মিছন 2.0 অৰ্থাৎ চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছিলে 2023 চনৰ শেষত অথবা 2024 চনৰ প্ৰথমত, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যি ফাইনেল লিষ্ট এই ফাইনেল লিষ্টটো কিন্তু প্ৰকাশ পাইছে। মই পঞ্চায়তত গৈ পঞ্চায়তৰ পৰা মই এখন PDF কৰি লৈ আহিছিলোঁ। সো যদি আপুনি এইটো অনলাইনত চেক কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি এইটো অনলাইনত চেক কৰিব পাৰিব। সো আপোনাৰ এই লিষ্টখনত নাম আছে নাই? যদি আপোনাৰ এই লিষ্টখনত নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি ডাইৰেক্ট 18,000 টকা আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। যদি আপোনাৰ এই লিষ্টখনত নাম নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ যি টকা এই টকা কিন্তু লাভ নকৰে। সো এই যিখন ফাইনেল লিষ্ট এই ফাইনেল লিষ্টখন চেক কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব, আপুনি কেনেকৈ ফাইনেল লিষ্টখন চেক কৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটোও বজাই ৰাখিব। আৰু যি এইখন লিষ্ট এই লিষ্টখন যদি আপোনাৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেলৰ লিংক দি দিছোঁ। সেইটো লিংকত ক্লিক কৰি মোৰ চেনেলত টেলিগ্ৰাম চেনেলত যদি জইন হয় তেনে ক্ষেত্ৰত এই লিষ্টখন আপুনি ডাউনলোড কৰিব পাৰিব। মই তাতে PDFটো দি দিছোঁ। সো যদি আপুনি অনলাইন চাব বিচাৰে, অনলাইন চাবলৈ হ'লে আপুনি কি কৰিব লাগিব, অনলাইন চাবলৈ হ'লে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ বাৰত টাইপ কৰিব SBM 2.0। যেতিয়া আপুনি SBM 2.0 লিখি দিব, আপুনি যদি মোবাইলত কৰি আছে তেনে ক্ষেত্ৰত পেজটো ডেস্কটপ চাইড কৰাই ল'ব। তাৰপাছত ওপৰত দেখা পাইছে মেনু, জাষ্ট স্বচ্ছ ভাৰত মিছনৰ ফেজ 2 যিটো আছে আপুনি এই মেনু অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপুনি মেনু অপশ্যনত ক্লিক কৰিব, মেনু অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ মোবাইলত এনেকুৱা এটা শ্ব' কৰিব। সো এনেকৈ পেজটো শ্ব' কৰাৰ পাছত আপুনি কি কৰিব, তলফালে স্ক্ৰল কৰিব একেবাৰে। ইয়াতে দেখা পাইছে MR13A এণ্ট্ৰি ষ্টেটাছ অফ নিউ হাউচ হোল্ড ইন SBM ফেজ 2। জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। এইটো যি অপশ্যন দেখা পাইছে এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ পেজটোত এনেকৈ খোল খাব। আপুনি তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত ইয়াতে দেখা পাইছে আপোনাৰ যিখন ষ্টেট হয়, যিহেতু আমাৰ আসাম ষ্টেট, চ' আসামটো চিলেক্ট কৰি দিব। যেতিয়া আপুনি আসামটো চিলেক্ট কৰিব, আসামটো চিলেক্ট কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল কৰি ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। সো যেতিয়া আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত কিন্তু আপুনি তলফালে স্ক্ৰল কৰিব আৰু এইফালে দেখা পাইছে ফাইনেন্সিয়েল ইয়াৰ। আপুনি ইয়াতে ফাইনেন্সিয়েল ইয়াৰটো চিলেক্ট কৰিব নালাগে, আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াৰ পৰা দেখা পাব আপোনাৰ যিখন পঞ্চায়ত আপোনাৰ যিখন ব্লক নেম, সেই ব্লক নেমটো ইয়াতে এণ্টাৰ কৰিব লাগিব বা ব্লক নেমটো ইয়াতে চিলেক্ট কৰিব লাগিব। যেতিয়া আপুনি ব্লক নেমটো চিলেক্ট কৰিব, ব্লক নেমটো চিলেক্ট কৰাৰ পাছত আপোনাৰ কিন্তু এনেকৈ প্ৰিভিউ শ্ব' কৰিব। তাৰপাছত তলফালে স্ক্ৰল কৰিব আৰু ইয়াতে দেখা পাব আপোনাৰ যিটো গ্ৰাম পঞ্চায়ত আছে, গ্ৰাম পঞ্চায়তৰ নেমটো ইয়াতে শ্ব' কৰিব। যেতিয়া আপোনাৰ গ্ৰাম পঞ্চায়ত নেমটো শ্ব' কৰিব, আপুনি এই পঞ্চায়তৰ এগনিষ্টত থকা আপুনি এইফালে আহিব, স্ক্ৰল কৰিব, এইফালে আহিব। এইফালে অহাৰ পাছত এইফালে এটা অপশ্যন দেখা পাব, আপুনি তাতে ক্লিক কৰিব লাগিব। সো আপোনাৰ পঞ্চায়তৰ এগনিষ্টত এইফালে সোঁফালে যেতিয়া ৰাইট ছাইডত যেতিয়া শ্লাইড কৰিব, শ্লাইড কৰাৰ পাছত ইয়াতে কিন্তু এইফালে আহি যাব। ইয়াতে অহাৰ পাছত আপুনি ইয়াতে দেখা পাব যে আপোনাৰ এপ্লিকেশ্যনটো পেণ্ডিং হৈ আছে নে এপ্ৰুভ হৈ আছে। সো ইয়াতে কিন্তু এটা অপশ্যন দিয়া আছে। সো ইয়াতে এটা অপশ্যন দেখা পাইছে এপ্ৰুভ বুলি এটা অপশ্যন দেখা পাব। ইয়াতে এপ্ৰুভ অপশ্যনত কিন্তু 6টা, 1টা, 13টা এনেকুৱা যেনেকৈ দেখা পাই আছে। ইয়াতে কিন্তু এই সকলোবোৰ এপ্ৰুভ কিন্তু শ্ব' কৰিব। এতিয়ালৈকে কিন্তু অনলাইনত এই এপ্লিকেশ্যনটো এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই বা অনলাইনত এতিয়ালৈকে এভেইলেবল কৰি দিয়া নাই। এই কালাৰ, এই নম্বৰ যিবিলাক কালাৰ আছে, নম্বৰৰ কালাৰবিলাক যেতিয়া ব্লু কালাৰ হৈ যাব তেতিয়া কিন্তু ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ যিখন লিষ্ট এই লিষ্টখন কিন্তু চাব পাৰিব। এতিয়ালৈকে কিন্তু অনলাইনত এইটো আপলোড কৰা নাই বা পাব্লিছ কৰা নাই। ইয়াৰ কাৰণে আপোনালোকে পঞ্চায়তত যাব লাগিব। মই যিখন লিষ্ট দেখুৱাই দিছোঁ এই লিষ্টখন হৈছে পঞ্চায়তৰ লিষ্ট। সেই পঞ্চায়তত আপোনাৰ পঞ্চায়তত যাব লাগিব আৰু পঞ্চায়তৰ পৰা এই লিষ্টখন সংগ্ৰহ কৰিব লাগিব। যদি আপোনাৰ এই পঞ্চায়তত থকা লিষ্টখনত নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ আৰু কোনো ধৰণৰ টেনশ্যন কৰিবলগীয়া একো নাই। আপোনাৰ কিন্তু যিটো একাউণ্টত টকাটো সোমাই যাব। ইয়াতে যেতিয়া আপলোড হৈ যাব তেতিয়ালৈকে কিন্তু আপোনালোকে যিকোনো সময়ত আপুনি চাব পাৰিব। ইয়াতে ক্লিক কৰি আপুনি যিকোনো সময়তো চাব পাৰিব আৰু আপুনি মোবাইলতে মেছেজ পাই যাব। আপুনি মেছেজৰ সহায়তে কিন্তু আপুনি চাব পাৰিব আপোনাৰ নেমটো এপ্ৰুভ হৈছে নে নাই। সো এপ্ৰুভ হ'লে কিন্তু আপোনাৰ বেংক একাউণ্টত টকা সোমাই যাব। ইয়াৰ কাৰণে কোনো ধৰণৰ টেনশ্যন কৰিবলগীয়া একো নাই। সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব। ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। সো সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।